খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল। আজি যেহেতুকে শিৱৰাত্ৰি, সকলোকে শিৱৰাত্ৰিৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মই সকলোৱে মানে মোৰ বাচ্চাকেইটা সকলোৱে মানে গা পা ধুই ৰেডি হৈ গৈছোঁ, যিহেতুকে আজি শিৱৰাত্ৰি। আৰু সোনকালেই গা ধুইছোঁ, এতিয়া বাজিছে 10টা। আৰু মই এতিয়া পোনপ্ৰথমে ঘৰতে মানে আগে প্ৰসাদ অকণমান দিম, চাকি বন্তি জ্বলাম, তাৰপিছত আমি মন্দিৰলৈ যাম। তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, ক'ত গ'লোঁ, কি কৰিলোঁ, সকলো মই দেখুৱাম। মোৰ ল'ৰাটোৱে পূৰা গা পা ধুই ৰেডি হয় একদম পূৰা এতিয়া লাল চাহ একাপ খাইছে, বেলেগ একো নাখায়। সি লাল চাহ, যিহেতুকে মন্দিৰত যাব, একাপ লাল চাহ খাই লৈছে ন বেটা, গৰম গৰম চাহ খাই লৈছে ন। অঁ, গা পা ধুলা ন? এতিয়া গা পা ধুলোঁ, কোৱা মই গা পা ধুলোঁ, এতিয়া মন্দিৰত যাম। ধুলোঁ, অঁ এতিয়া মন্দিৰত যাব, এতিয়া লাল চাহ একাপ খাব আৰু মন্দিৰত যাম আমি গোটেইকেইটা। এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। ইয়াৰ প্ৰসাদ লৈছোঁ হাতত আৰু ঘৰত অকণমান মানে প্ৰসাদ আগবঢ়াই দিলোঁ। আৰু এতিয়া বলক মন্দিৰলৈ যাম। এয়া আমি আহি পালোঁ বুঢ়া গোহাঁই থানত। এয়া থানলৈ আহিছিলোঁ আমি, আহক তেনেহ'লে যাম। ভিতৰলৈ যাব লাগিব। খতম হৈ গ'ল, প্ৰসাদ খালোঁ, চেণ্ডেলটো পিন্ধিলোঁ। অলপ ঘৰত যাওঁ, হৈ গ'ল আমাৰ এতিয়া। কাৰণ কিয় ঘৰতো প্ৰসাদ দিছোঁ, প্ৰসাদ অকণমান আগবঢ়াইছোঁ। এতিয়া ঘৰতো মানে চকীখন ভাঙিব লাগিব মই। এতিয়া বলে এতিয়া ঘৰত যাওঁ। এতিয়া ঘৰ পাই গ'লোঁ। আৰু এতিয়া যিহেতুকে ঘৰতো এখন প্ৰসাদ মানে আগবঢ়াইছিলোঁ মই, তেন্তে এতিয়া বলক ঘৰৰ প্ৰসাদখন অকণমান ভাঙি দিওঁ আৰু প্ৰসাদখিনি খাই লওঁ। এতিয়া প্ৰসাদখিনি সাজি লৈছোঁ, এতিয়া প্ৰসাদখিনি খাই লওঁ আমি গোটেইকেইটাই। এয়া প্ৰসাদ, এতিয়া খাই লওঁ। কাৰণ মৰ্ণিঙৰ পৰা একো খোৱা নাই, অকণমান পানীও খোৱা নাছিলোঁ। এতিয়া খাই লওঁ প্ৰসাদখিনি। প্ৰসাদ খাই একেবাৰে পেট ভৰাই দিলোঁ একদম। ইমান ভোক লাগিছিলে, যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। এতিয়া প্ৰসাদ খাই পেট ভৰাইছোঁ। আৰু এতিয়া নাজানো আজি মা কি বনাব। মা আজি কি বনাবা?
আজি যিহেতুকে শিৱৰাত্ৰি আজি মা খিচাৰি বনাব আমি খিচাৰি খাম এতিয়া প্ৰসাদটো সোনকালে খাই লওঁ বহুত ভোক লাগি আছিলে একদম প্ৰসাদ লৈ বহুত লৈছিলোঁ প্লেটত আৰু এয়া এতিয়া অকণমান বাচি আছে অকণমান আগে চাহ খাম কাৰণ যদি গাখীৰ চাহ নাখাওঁ একদম পূৰা মুডটো বিষাই থাকে আগে এইটো প্ৰসাদখিনি মই খাম ইয়াৰ পিছত চাহ খাম আৰু খিচাৰি খাম তাৰপিছত এয়া গৰম গৰম মা পুৰা খিচাৰি বনাই দিছে এতিয়া আমি খিচাৰি খাই আছোঁ এয়া আমৰ আচাৰ খিচাৰিৰ লগত টেঙা হ'লে বহুত ভাল লাগে এয়া ঘৰৰ আমৰ আচাৰ আছিলে এতিয়া আমি খিচাৰিকেইটা খাওঁ এয়া বঢ়িয়াকৈ মা বনাইছে শিৱৰাত্ৰি বুলি আজি মা এতিয়া খাওঁ আৰু খিচাৰিয়ে খাম আমি আজি খিচাৰিয়ে খাব লাগে ভাল বনিছে গৰম বহুত লাহে লাহে খাইছোঁ নহ'লে পুৰিব কিবা এতিয়া আমি যাব ওলাইছোঁ মোৰ বান্ধৱীৰ ঘৰত যিহেতুকে সিহঁতক প্ৰসাদ দিব আছে এতিয়া যাব ওলাইছোঁ আমি গোটেইকেইটা তেন্তে বলক আৰু এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈকে বাই বাই